যে ৰুমটো দেখি আছে যে এই ৰুমটো কি কাৰণত আপোনালোকে সকলোৱে জানে যে এই ৰুমটোত আজি 31st হয় পিকনিক খাম সেইকাৰণে এই ৰুমটো বনাইছোঁ। মোৰ তৰফৰ পৰা আপোনাক সকলোকে হেপ্পী নিউ ইয়াৰ 2020। অহা নাই আহিব কালি আজি 31st হয় পিকনিক খাম ভাবিছোঁ। চাই লওক ৰুমটো ঘৰটো ভালকৈ হোৱা নাই অলপ পিছত ইয়াত তেৰপাল লগাম সেইটো ভিতৰত হৈ গ'ল অলপ পিছতে ডিজে আহিব সকলো আনি ইয়াতে চাই লওক ইয়াৰ ছেটআপটো মিলাম আৰু অলপ পিছতে ৰুমটো চাওক এতিয়া কৰিম আৰু ভিডিঅ'টো চালু কৰাৰ পিছত মোৰ চেনেলত নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্লেছ কৰিব। গো টু